তো হে গাইছ আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল হ'ব। আজি লৈ আহিছোঁ মই এক্লিন বকি। এইডাল কিনিলে আপোনালোকৰ বহুত লাভ হ'ব। কি কাৰণত লাভ হ'ব মই কৈছোঁ। GoPro কিনিবৰ কাৰণেতো বহুত পইচা লাগিব, বহুত 30-40 হাজাৰ টকা এনে গুচি যাব। তো মোবাইলটোৱে GoPro কৰি দিওঁ নেকি আজি। তো মোবাইলটো কেনেকৈ GoPro কৰিব পাৰি মই দেখাই আছোঁ। যদি আপোনালোকৰ হাতত 15-20 হাজাৰ টকা মোবাইল আছে হৈ যাব। 15-20 হাজাৰ টকা মোবাইলতে আজিকালি পাই যায়, ৱাইড এংগেল পাই যায় আজিকালি। তো মই দেখাই আছোঁ। তো এইডালত বহুত চিষ্টেম আছে। ট্ৰাইপড বনাব পাৰিব, পুৰা একদম লম্বা কৰি দিব পাৰিব। মানুহ দেখিলে ৰিয়েকশ্যন আহি যাব মানুহৰ, এনেকুৱা লম্বা হৈ যায়। 5.5 মত থাকিও হৈ যায়। মোটামুটি 5.8 মান লম্বা হৈছে। ইমান লম্বা হৈ যায়। মই দেখুৱাম আপোনালোকক, ফুল ৰিভিউ দি আছোঁ। তো এতিয়া আনবক্সিং কৰি দেখুৱাই আছোঁ আপোনালোকক। তো ভিডিঅ'টো চাই থাকক একেলগে। তো গাইছ এইডালে হ'ল চেল্ফি ষ্টিক। ইমান লম্বা চেল্ফি ষ্টিক আপোনালোকে দেখিছে। আপোনালোকৰ মোবাইলটো পুৰা GoPro কৰি দিব। তাৰমানে এই ভিডিঅ'টো ৰাতি বনাব লগা হৈছে। মই তাৰমানে দিনত অলপমান বিজি থাকোঁ। তো মই দেখাই আছোঁ আপোনালোকক। তো ইমান হাইট দেখিছে আপোনালোকে। আৰু মই এনা হৈছে এতিয়া ট্ৰাইপড বনাই আছোঁ। যোনটো পিছৰ পুৰা ছাটত লাগি গৈছে, ইমান লম্বা। তো এইটো হ'ল ৰিম'টটো দি আপোনালোকে গোটাই কণ্ট্ৰল কৰিব পাৰিব, যেনেকৈ ইচ্ছা সেনেকৈ কণ্ট্ৰল কৰিব পাৰিব। গাইজ চেল্ফি ষ্টিকডাল ট্ৰাইপড বনাই দিলোঁ মই, আৰু এইডাল ইমান লম্বা যাই আছে পুৰা ব্ৰুজ খালিফা আহি গৈছে। যদি কোনোবা ব্লগাৰে ভাবি আছে GoPro কিনিম বুলি, তো নিকিনিব, বহুত টকা এনে বৰবাদ হৈ যাব। তো মোবাইলটোকে GoPro বনাব পাৰিব। আজিকালি মোবাইল বহুত এডভান্স হৈ গৈছে, বহুত কেমেৰা পুৰা ক্লিয়াৰিটি পুৰা এণ্ড্ৰইডে পুৰা বঢ়াই দিছে। পুৰা এণ্ড্ৰইডৰ কোৱালিটি এনেকুৱা হৈ গৈছে, তাৰমানে পুৰা আইফোনক বিট কৰি দি আছে। তো সেইবিলাকে বাদ দিয়া। তো এইডাল চাওক কিমান লম্বা, মোৰ সমানে লম্বা। চাওক গাইছ, পুৰা মোৰ সমান লম্বা। ট্ৰাইপড বনাব পাৰিব। 1 নম্বৰ ট্ৰাইপড বনাব পাৰিব, 2 নম্বৰ চেল্ফি ষ্টিক, আৰু 3 নম্বৰ এনেকুৱা লম্বা কৰি দিব পাৰিব। গোটাই পিছফালৰ যিমান জাগা আছে, যি আছে গোটাই দেখাব পাৰিব আপোনালোকে। এইটো বহুত হেল্পফুল ভিডিঅ'। আৰু এইডালৰ নাম হ'ল এক্লিন বকি। বহুত কম দামতে আহি যাব গাইছ। তো ফ্লিপকাৰ্টতো আহি যাব, এমাজনতো, য'তে ভাল অফাৰ থাকে তাৰ পৰাই কিনি ল'লে হ'ল। আৰু তো বাকী ফুল ৰিভিউটো মই এতিয়া দিব নোৱাৰোঁ। আজি ৰাতি 10টা বাজিছে, ৰাতি 10টা বজাত মই বনাই আছোঁ ভিডিঅ'টো। তো কি ক'ম, আৰু ইমান লম্বা। তো এইডাল মই বহুত ভিডিঅ' চাইছোঁ ইউটিউবত, বহুত কিবা কাৰণে চাই কেনে লৈছোঁ। আৰু তো আপোনালোকৰ পইচা বাচি যাব, GoPro কিনিব নালাগে। আপোনালোকৰ মোবাইলটোৱে GoPro বনাই ল'ব। ৱাইড এংগেল এটা অপশ্যন থাকে মোবাইলত, ৱাইড এংগেল অপশ্যনটো অন কৰি ল'ব। তাৰপিছত ট্ৰাইপডত লগাই লৈ কেনে পুৰা লম্বা কৰি দিব, একদম পুৰা GoProত থাকিও বেছি জেগা কেপচাৰ কৰি দিব। তো মোৰ ভিডিঅ' আহি আছে। মই তাৰমানে, আৰু এইডালৰ ওজন হ'ল 500 গ্ৰাম। তো অলপ ওজন হ'ব, 1 কেজিমান হ'ব মোবাইলটো দিলে। তো অলপমান মেনেজ কৰিব লাগিব। ব্লগ বনাওঁতেতো কষ্ট হয়ে। তো এইখিনি আৰু কিয় কৰিব নোৱাৰে আপোনালোকে। তো 1 কেজি ওজনটো আনহাতে দাঙিব পাৰি, এইটো নৰ্মেল কথা। কিন্তু বেছি টাইমৰ কাৰণে ব্লগ বনালি হাতত বেয়া পাৰে। আৰু ইয়াতে এটা ছাইডতে আপোনালোকে দেখা পাইছে চুইচ এটা আছে। এইটো চুইচ অন কৰি দিলে আপোনাৰ মোবাইলৰ লগত কানেক্ট হৈ যাব। এইটো দেখিছে না, লাইট জ্বলি আছে, পুৰা ব্লিংক কৰি আছে। লাইটটো যেতিয়ালৈকে ব্লিংক কৰি থাকিব তেতিয়ালৈকে মোবাইলটো কানেক্ট হৈ যাব। আৰু যেতিয়া এইটো অফ হৈ যাব, তো এইটো লাইটটো ব্লিংক নকৰে। আৰু ইয়াতে বহুত চুইচ পাই আছে। এইটো দি মোবাইলৰ লক খোলা আছে, যদি এইটো টিপি দিলে কেমেৰা অ'পেন হৈ যাব। আৰু এইটো টিপিলে ফটো তোলা যাব, আৰু এইটো টিপি দিলে ভিডিঅ' কৰা যাব। বহুত অপশ্যন আছে, বহুত মোড আছে। তো এইডাল আপোনালোকে কিনিব পাৰে, বেছি দাম নপৰে। তো দামটো মই ডিছক্ৰিপশ্যনত লিখি দিম কিমান দাম, এতিয়া ডাইৰেক্ট ক'ব নোৱাৰি। এইটো কোনো প্ৰমোশ্যন নহয় গাইজ। এইডাল কিনিলে বহুত লাভ হ'ব গাইজ। মই কৈছোঁ না, GoPro কিনিব নালাগে এইডাল কিনিলে। তো মই, আপোনালোকে কিজানি গম পাইছে মই কেৰেলাত আছোঁ। আৰু এইটো অফ কৰিলোঁ প্ৰথমতে। তো মই এটা জেগাত যাম, এনেকুৱা জেগা এটাত যাম, তাৰমানে কি ভিউ, মজা ভিউ, একদম খাতৰা ব্লগ বনাম মই। পুৰা একদম ৰেডি হৈ আছোঁ ব্লগ বনাবৰ কাৰণে। এইডালো লৈ লৈছোঁ। এইডালেদি তাৰমানে চব ভিডিঅ' বনাব পাৰোঁ, চিনেমেটিক যি বনাই থাকে বনাব পাৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে বাই, নেক্সট ভিডিঅ'ত লগ পাম।